হাই গাইজ, আজি এটা গাহৰি বেলেগ এটা ৰেচিপি দেখাই আছোঁ আপোনালোকক। আৰু এইটো মই নিজে এক্সপেৰিমেণ্ট কৰিবলৈ ওলাইছোঁ আপোনালোকক। গাহৰি ৰেচিপিটো একদম চিম্পল হয়, মই দেখাই আছোঁ। আৰু গাহৰিটোৰ কাৰণে মই গাহৰিখিনি 10 মিনিট বইল কৰিছোঁ। মই বেছি টাইম বইল কৰা নাই, মই 10 মিনিট বইল কৰিছোঁ। আৰু মই আগৰবাৰ ভিডিঅ' নকৰিলোঁ যিহেতু আপোনালোকক অকণমান দেখাবলৈ দিগদাৰ হ'ল, কিন্তু মই এতিয়া ধুনীয়াকৈ বুজাই দি আছোঁ। এইটো বইল গাহৰি হয়, বইল কৰি লৈছোঁ। আৰু ইয়াতে আদা, নহৰু, কেঁচা জলকীয়া পেষ্ট কৰি লৈছোঁ। আৰু মই বেলেগ একো মছলাই দিয়া নাই। আৰু এইখিনি যে মই দেখাইছোঁ, এইখিনি ইয়াতে পিঁয়াজ আৰু বিলাহী মই ফ্ৰাই কৰি আছোঁ উইদাউট অইল, ঠিক আছে। মই কোনো ধৰণৰ তেল ব্যৱহাৰ কৰা নাই। আৰু এইখিনি এতিয়া ধুনীয়াকৈ মৰহি গৈছে, ধুনীয়াকৈ মানে মেষ্ট হৈ গৈছে। আৰু ইয়াতে মই এতিয়া ব্যৱহাৰ কৰিম এইখিনি যে আদা নহৰু পেষ্ট কৰি থৈছিলোঁ, কিন্তু ইয়াৰে মই গোটেইখিনি ব্যৱহাৰ নকৰোঁ, মই আধা ব্যৱহাৰ কৰিম। চাই থাকক আপোনালোকে, আধা ব্যৱহাৰ কৰিম। মই বাৰু ইমান ছিষ্টেমেটিক নহয়, সেইকাৰণে মই ইয়াতে এনেকৈ ব্যৱহাৰ কৰিছোঁ। মই দেখাই আছোঁ ৰ'ব, চাওক মই ইমানখিনিয়ে ব্যৱহাৰ কৰিছোঁ। ফ'কাছ কৰিব পৰা নাই বাৰু, ফ'কাছ কৰিব পৰা নাই। চাওক ফ'কাছ কৰিছে, এতিয়া দেখা পাইছে আপোনালোকে। মই ইমানখিনি ব্যৱহাৰ কৰিছোঁ। আৰু মই এতিয়া ধুনীয়াকৈ আকৌ এইখিনি লৰাই মিক্স কৰি দিম। ইয়াতে মই নিমখ দিছোঁ, আদা নহৰুখিনি মিক্স কৰি দিম। আৰু এইখিনি কেঁচা গোন্ধ যোৱালৈ মই ফ্ৰাই কৰি থাকিম। আৰু এয়া চাওক, মই ফ্ৰাই কৰি তেলৰ মানে আদা নহৰু কেঁচা গোন্ধটো গ'ল। তাৰপিছত এতিয়া মই ইয়াতে অকণমান পানী ব্যৱহাৰ কৰিম, যিহেতু মই কৈছোঁ আজি এটা বেলেগ ধৰণৰ ৰেচিপি এটা বনাই আছোঁ। মই ইয়াতে অকণমান পানী ইউজ কৰিম। কিমানখিনি ইউজ কৰোঁ আপোনালোকে চাই থাকক। আৰু মই ইয়াতে 2 গ্লাছ পানী ব্যৱহাৰ কৰিছোঁ। আৰু আপোনালোকে গৰম পানী ব্যৱহাৰ কৰিব, তেতিয়াহে ইয়াৰ টেষ্টটো ধুনীয়া হৈ থাকে। গৰম পানী 2 গ্লাছ ব্যৱহাৰ কৰিব। আৰু এতিয়া ইয়াতে পানী দিয়াৰ পিছত মই ধুনীয়াকৈ মই গাহৰিটো দি দিম। এতিয়া দেখিছেনে, মই ইয়াতে পানীখিনি 2 গ্লাছ মই গৰম পানী ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াতে এতিয়া পানীখিনি দি উঠিয়ে মই তাৰ পিছতে তুলিব নালাগে, গাহৰিটো মই ব্যৱহাৰ কৰিম। ইয়াতে গাহৰিটো মই দি দিলোঁ, দেখিছেনে। গাহৰিটো মই ইয়াতে পানী দিয়াৰ পিছতে মই গাহৰিটো দি দিলোঁ। আৰু এইখিনি মই এতিয়া ঢাকনি মাৰি পূৰা ল' ফ্লেমত মই এইখিনি 5 মিনিটমান মই ৰাখি থৈ দিম। চাওকচোন, মই এনেকৈ বইল কৰি কিনে ইয়াতে মই এতিয়া ল' ফ্লেমত একদম হাই ফ্লেমত ঢাকনি মাৰি কিনে গাহৰিটো 5 মিনিটৰ কাৰণে ৰাখি দিম। এয়া চাওক, 5 মিনিট পিছত মই যেতিয়া ঢাকনিখন গুচাই দিম, ধুনীয়াকৈ ফ'কাছ কৰা নাই বাৰু, কিন্তু ধুনীয়াকৈ বইল হৈ আছে। ৰ'ব, মই অকণমান দেখাই দিছোঁ, ফ'কাছ লোৱা নাই এতিয়াও। ধুনীয়াকৈ গাহৰিটো আৰু আলু মই মাজতে দি দিছিলোঁ। আপোনালোকে আলু বা যিকোনো চব্জি ইয়াতে দি দিব পাৰে, যিহেতু মই বইল বনাইছোঁ ন, চ' আলু দি দিছিলোঁ মই। আৰু এইখিনি আৰু অকণমান আলুখিনি সিজিবৰ কাৰণে টাইম লাগিব, চ' ডেট মই আৰু অকণমান হাই ফ্লেমতে মই আৰু অকণমান ঢাকনিখন দি দিছোঁ 10 মিনিটৰ কাৰণে। আপোনালোকে চাই লওক, মই 10 মিনিটৰ পিছত লগ পাই আছোঁ। আৰু এয়া 10 মিনিট পিছত এয়া চাওক, গাহৰিখিনি সকলো আলু বিলাহী গোটেইখিনি ধুনীয়াকৈ মেচ হৈ গৈছে। আলুটো ধুনীয়াকৈ সিজি গৈছে, মই ইয়াত দেখাই দিছোঁ, আলুটো বঢ়িয়াকৈ সিজি গৈছে। ত' এতিয়া আৰু যে আদা নহৰু যে আদাখিনি ব্যৱহাৰ কৰিছিলোঁ, এতিয়া মই আৰু এইখিনি চাওক কিমানখিনি ব্যৱহাৰ কৰিম। জাষ্ট এইখিনি মই আৰু ব্যৱহাৰ কৰিম, ইয়াতে মই দেখাই আছোঁ। আৰু এয়া চাওক, মই ইমানখিনি আদা নহৰু ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া মই আৰু অকণমান এইখিনি ধুনীয়াকৈ মিক্স কৰিম। মিক্স কৰাৰ পিছত মই ইয়াতে আৰু অলপ টাইমৰ কাৰণে হাই ফ্লেমত দি আছোঁ। ধুনীয়াকৈ হাই ফ্লেমতে মই ধুনীয়াকৈ ঢাকনি মাৰি দিম 5 মিনিটৰ কাৰণে। এয়া চাওক, 10 মিনিটৰ পিছত গাহৰিটো কি ধুনীয়াকৈ উতলিছে আৰু গোটেইখিনি মেচ হৈ গৈছে, গোটেইখিনি ধুনীয়াকৈ সিজি গৈছে। আৰু ইয়াতে মই এতিয়া অকণমান ব্যৱহাৰ কৰিম লেমন জুচ। ইয়াতে মই অকণমান ব্যৱহাৰ কৰিম নেমু। আৰু মই নেমু জুচটো আগতে উলিয়াই লোৱা নাই, চ' ইয়াতে মই অকণমান চেপি দিম এনেকৈ নেমু। আৰু মই বেছি ইউজ নকৰোঁ, ইমানটো চাওক আপোনালোকে। এইটো 2টা পিচ ইউজ কৰিম, এনেকুৱা 2টা পিচ ইউজ কৰিছোঁ মই নেমু। চ' অকণমান ধুনীয়া জ্বলা টেঙা নিচিনা হ'ব সোৱাদটো। আৰু বইলত জ্বলা টেঙাটো ভালেই লাগে, আপোনালোকে জানে। চ' তাৰপিছত ইয়াতে অকণমান ধনিয়া ইউজ কৰিম, চাই থাকক। আৰু এয়া চাওক, মই অকণমান গোটা ধনিয়া, এইখিনি গোটা ধনিয়া মই ইউজ কৰি দিছোঁ। আৰু অলপ এতিয়া মই এইখিনি গ্ৰেভি টাইপ হৈ গ'ল, চ' মই এতিয়া নমাই দিম। আৰু এইটো হ'ল মই ফাইনেল বাৰু প্ৰডাক্টটো দেখাই চাওক। এইটো হৈছে গাহৰিটোৰ বইল গাহৰিটোৰ ফাইনেল প্ৰডাক্ট। আৰু মই ফটো বাৰু উঠাই থাম্বনেইলত লগাই দিম, আপোনালোকে চাব। কিমান হয়তো কালাৰত আপোনালোকে গম নাপাব, কিন্তু কিমান টেষ্টি হয় আপোনালোকে এবাৰ বনাই চালে গম পাব।